লুথুথুপীয়া গাল দুখন মোতকৈ ডাঙৰ নোহোৱা হলে প্ৰেমতে পৰি গ'ল হলে কি জানি হাই ৰে মোক ৰপাল এইখন দেখিছ না একে পাছতে ঠেং ভাঙি দিম নাক নাইকে চাবা মেঘালী চুলি তাৰি ফুলজাৰি পেডেল মাৰি 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 চপ মোৰ নাই যে গাড়ী থাপৰ মাৰি 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 নাৰী কি বস্তু ন গম পাই যাবি ৰাম তোমাৰ মিচি কিয়া হাঁহিটি পাগল হৈ যাম লাগিছ তামাম ইমান অটপালি হয় মই জন্মৰ পৰা ইমানেই অটপালি তুমি পিছে কিমান কটপালি কটপালি what do you mean by কটপালি কটপালি ইজ মাজা 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 তাৰ মানে আজা 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 থাপৰ দিলে না চুমা দিলে গমেই নাপালো হে চুমাই দিছিলো গম পাবি আৰু লাগিব নেকি আপোন বুলি মাৰিছিলা যদি পিঠিটো অলপ খুজাই দিবানি কুকালটো ভাঙি গ'ল নেকি কুকালটো ভাঙিলো ভাঙক দে মনটো নেভাঙিবি আৰু অলপ ভাল পাই চাবি হ'বনে বাৰু কুকাল ভাঙি গ'ল ঔষধ ঝাৰি নাপাগিলে কি হ'ব এতিয়া পলা ক'ত পলাইছ ভেকচন ধৰিও পতাব নোৱাৰিলো বে কি হ'ব আৰু জিন্দাগী মাইকী মানুহ ক'ত পাতিব যাবগে লাগিব আৰু এইখন দুনিয়াৰ পৰাই ধেই ভাইটি ভাবচোন এই মোৰ কাৰ্ডিফত কাম কৰা নাই মোবাইলটো এখন কিটোনো হৈছে এখন কিনো হৈছে হয় এ চিমখন টাৱাৰ নাহিছে কালিৰ পৰা চাচোন চা কি হৈছেনো অলপ চাই দেচোন চাওচোন কি হৈছেনো দেখাততো চব ঠিকে আছেচোন চিমখন গ'ল মানে ক'লে গ'ল হে এইটো ৰেজেক্ট কৰি দিলে ৰেজে মইতো কাকো প্ৰপ'জ কৰাই নাইচোন ৰেজেক্ট কৰিবলৈ প্ৰপ'জ কৰা নাই কাকোৱেই কৰা নাই আজিলৈকে তাৰমানে ইও মোৰ নিচিনা বৰ চিন্তাত নেকি ককাই মোৰখনো একেই অৱস্থা আজিলৈকে কাকোৱেই পতাব পৰা নাইচোন হয় নেকি হয়তো মোৰ লগত ধেমালি কৰিছে নেকি হে কি ক'লা হে ভাইটি কি ক'লোনো ঠিকেইতো ক'লো পতাব পৰা নাই মানে মানুহ নে চিম সেইখন প্ৰথমেতো সিয়ে ধেমালি কৰিছিলে আকৌ খং কৰি দেখাইছেচোন দি আছো ময়ো ককাই আপোনাৰ মোবাইলত চিম আছে হয় আছে আপুনি কৈছে কাকো প্ৰপ'জ কৰা নাই কাকো কৰা নাই আজিলৈকে সেইকাৰণে ভাবিছে চিমখন কেলে ৰেজেক্ট হ'ব কেলে ৰেজেক্ট হ'ব আৰু ৰেজেক্ট কৰিব কোনে আপুনি জানেনে আপোনাৰ চিমখনৰ দুজনী গাৰ্লফ্ৰেণ্ড আছে এজনী মতা এজনী মাইকী আপোনাৰ চিমখন পিছে মতা নে মাইকী চিম মতা মাইকী থাকে নেকি থাকেতো মাইকী হ'লে মিছ কলহে মাৰিব পাৰি মতা হ'লেতো ডাইৰেক্ট কল মাৰিব পাৰি না হয় নেকি হয়তো এতিয়া মোৰখনতো একো কৰিব নোৱাৰি না ফোন যাব না আহিব এতিয়া কি হ'ব মোৰখন এখন ডিভোৰ্চ কি ডিভোৰ্চ হৈ গৈছে বন্ধু বুলি পুনৰবাৰ স্বাগতম জনাইছো আমাৰ লেটি পেটি লাইভ ষ্টুডিঅ'লৈ আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল যে বিয়া পাতিবলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগে দাড়ি বাড়ি আৰু চাকৰি হয় নেকি শুনি আপ্লুত হৈ গ'লো হে এতিয়া ছেকেণ্ড কুৱেশ্যনটো হ'ল যে কি কাৰণে বিয়া পাতিব লাগে ভৱিষ্যতে বিয়া নাপাতো বুলি শপত খাবলৈ হয় নেকি 3 নম্বৰ কুৱেশ্যনটো আমাৰ অডিয়েঞ্চ ফালৰ পৰা আহিছে কুৱেশ্যনটো হ'ল যে মইনা তুমি জুই বুলি কোৱা গানটোত মইনাক কিয় জুই বুলি কৈছে জুই বুলি কৈছে নেকি একজেক্টলি মই ক'ব নোৱাৰো জুই বুলিয়ে কৈছে চাগে জুই মানেতো ফায়াৰ হয় ন এইটো কিবা ফ্ৰী ফায়াৰৰ সম্বন্ধ থকা হ'ব পাৰে হয় নেকি তেতিয়াহ'লে আমি 4 নম্বৰ কুৱেশ্যনটো আগবাঢ়ো
কুৱেশ্যনটো হ'ল মাথা গৰম মানুহৰ মূৰটো কিমান গৰম হ'লে মুখত গালি ওলাই যায়? এইটো নিশ্চয় কোনোবা মাথা গৰম মানুহেই সুধিছে চাগে। য়েছ ভাই, তাকেইতো তাৰ নাম হয় য়েছ ভাই। এতিয়া 5 নম্বৰ কুৱেশ্যনটো সুধিবলৈ লৈছো। আমাৰ বিজয়দীপে সুধিছে যে ভগা চাইকেল আৰু মেট্ৰিক ফেলৰ লগত কিবা সম্বন্ধ আছে নেকি? কিবা ক'ব নেকি ইয়াৰ ওপৰত? ৰাস্তাত কিবা অঘটন ঘটিছে চাগে। মানে কি ভগা চাইকেলে মেট্ৰিক দিবলৈ যাব? ৰাস্তাত যদি কিবা অঘটন হৈ যায় এই মেট্ৰিক কেনেকৈ দিব? ফেইলটো কৰিব না, থৰি না পাছ কৰিব। কথাটো নোহোৱা নহয়। তো ফ্ৰেণ্ডছ, সময় আহি পৰিছে সামৰণি মৰাৰ। কালিলৈ আকৌ লগ পাম। গুড বাই। এই মানুহ ভালনে? এই জগত ভালেই, আপোন ভাল? এই আপুনি ভাল? ভাল তো তুমি ভালেই তো আমিও ভাল ন। এই ষ্টুডিঅ' খুলিছা, ইণ্টাৰভিউ লৈছা, এই বিয়া এখনে পাতিবলৈ বাকী আছে। এই পাৰ্টিয়ে ল নহ'লে। এই ঈশ্বৰ, জীয়েকৰ বাপেকক লগ লগাই দিছা, ভালেই হৈছে দেই। এই খুৰা, আপোনাৰ জীয়েকৰ ভাল? এই মোৰ জীয়েকৰ কথা সুধিছা? বে বহুত ভাল দেই। কালি ধনী ঘৰৰ মানুহ এটা আহিছে, তাৰ মনত বহুত খুচি হে। আমাৰ ভাবিতে গোটেই গ'লচোন। কিবা এটা কৰিব লাগিব খুৰা, আমাক আশীৰ্বাদ কৰিব যাতে আমি ভৱিষ্যতে ধনী মানুহ হ'ব পাৰো। এই ক'ত গ'লে এই মনুটো? এই কি কৰিছ এই মনু? একো নেপায় নহয়। উঠ ধনী হবি, কেলেনো নহবি? হৈ কষ্ট কৰিলেনো এদিন ধনী হবিয়ে না। এই খুৰা, আপুনি আশীৰ্বাদ দিছে যদি নিশ্চয় ধনী হ'ম আৰু ধুনীয়া ছোৱালী বিয়া পাতিব পাৰিম চাগে। এই মনু, কেলেনো নেপাবি? হৈ এই দুনিয়াতনো আকাল আছে না কিবা ছোৱালী পাবা? হে বহুত ধুনীয়া ধুনীয়া পাবা। এই খুৰা, আপোনাৰ ছোৱালীজনী বহুত ধুনীয়া। এই কথাটো উল্টাকে নিছে নেকি? হে হয় নেকি? তুমি তাতকৈ ধুনীয়া দেই। তুমি অসমৰ ছোৱালী বিয়া পাতিলে নহ'ব দেই, এই চাইনিজ এজনকে লৈ আনিবা নহ'লে। এই বুঢ়াও কম নহয় দেই বিজে। চাইনিজ ছোৱালীৰ কথা কৈ নিজৰ ছোৱালীৰ কথা পাহৰাব বিচাৰিছে চাগে। এই খুৰা, চাইনিজ মাল কিছুদিন নিটিকেচোন। এই অসমৰে গাঁৱৰে ওচৰতে ক'ৰবাত পালে ভাল আছিলে আৰু। ই চালা বেটাই ওচৰলৈ আহি আছেচোন। হে যিমানে দূৰৰে কথা কৈছো, ইচোন বেছি ওচৰলৈহে আহিছে। এই মনু, তোমাৰ হাগা ভিডিঅ'টো চালো নহয়। এই বহুত ভাল লাগিছে। মোৰ ছোৱালীও চাইছে, বহুত হাঁহিছে। হাগা ভিডিঅ'টো ইউ চাইছে নেকি? এই ছেকেণ্ড পাৰ্টটো কেতিয়া বনাবা? আপোনাৰ ছোৱালী আহিব জানো কলৈ? হাগা ভিডিঅ' বনাবলৈ? এই কথা কলি? বনাবলৈ নহয়, চাবলৈ। চাইছনে তই নতুন ছোৱালী? বিশ্বাস নকৰিলে কি ঘণ্টা ফালিবি? চব ঠিক ঠাক আছে না? থাক নাই, দিনকাল চব ঠিকেই চলি আছে চাগে। কিয় গাৰ্লফ্ৰেণ্ডৰ খবৰ বেয়া নেকি? খবৰটো ভালেই, কিন্তু কিমান ভাল তোমাক ক'ব নোৱাৰিম দেই। তুমি যিহে মানুহ, কুকুৰৰ নিচিনা জপিয়াই দিবি। কুকুৰৰ ঠেং 4খন থাকে আৰু তোমাৰ 2খন আছে। আধা আধি কুকুৰ হবি না? তোৰ পিছে কেইখন আছে? মোৰ 2খনেইতো আছে। পাছে মোৰ কুকুৰৰ ঠেং নহয় না? কুকুৰৰ নহয় কি ছাগলীৰ নেকি? নহয় বুলি ক'লে কি তই বিশ্বাস নকৰিবি নেকি? বিশ্বাস কিয় নকৰিম হে? মই বিশ্বাসঘাতকতা মানুহ নহয় না। তেন্তে কি অবিশ্বাসঘাতকতা হয় নেকি তই? অবিশ্বাসঘাতকতা? সেইটো আকৌ কি? কিয় বিশ্বাস নকৰাজনক খতম কৰিলেতো সেইটো অবিশ্বাসঘাতকতা হ'ব না? কি অপৰি ঘটনা হে? বহুত সাংঘাতিকভাৱে তুমি কথাবোৰ কৈ দিয়া হে। খাতি খোৱা মানুহ আমি, আমাৰ কথাবোৰ সাংঘাতিক নিচিনা লাগিবই আৰু। কি কলি? যিটো সুধিছ সেইটোৱে কৈছো। কি সুধিলো বাৰু? কি সুধিলা তুমিহে জানিবা আকৌ। কিনো সুধিলো মই? তই সুধিলি ভাত খালি? সেইটোহে নাছিলো ন? তেনেহ'লে কিনো সুধিলি? চাইছনে তই নতুন ছোৱালী? চাইছো বুলি ক'লে বিশ্বাস নকৰিবি। বিশ্বাস নকৰিলে কি ঘণ্টা ফালিবি? তোৰ ওপৰত কথা এবাৰ হ'লেও কৰি চাবি, আছে যদি তোৰ মাথা। আধা ছাগলী তই খাচী নে পাঠা? ইমান ফকতীয়া তুমি কথা ক'ব পাৰা? কি তই নিজকে ভাবিছ নেকি ভদ্ৰ ল'ৰা? No, excuse me. Actually, this is my future coming song na. So I am trying to gabale na. তো তুমি আজিকালি মিউজিক বনোৱা নেকি? মই বনোৱা নহয়। মই গাওঁ হে। তেতিয়াহ'লে কোনে বনাই? কোনে বনাই?
অনাই মানে তাৰ নাম অনাই যে বনাই। সেই তোমাক কোন অনাই? চিনি পোৱা নাই? একো কথা নাই, তোমাৰতো তাৰ লগত একো কাম নাই, গতিকে জানিতো একো লাভ নাই। এই তোমাৰ পেণ্টটো ফটা আছে। তাতে তোমাৰ কি হ'ল? দস্তৰ মই নিজে ফালিছো। বেছি ফাটি গৈছে নেকি হে? এইটোতো ডিজাইন হয় ন। সেইটো ডিজাইন বুলিতো মই গম পাইছো ন। সেই বোলে টিকাটো ওলাই থাকিব, ভাল নালাগিব ন দেখিব। সেইটোতো ময়ো জানো। জানা যদি পিন্ধি থাকা কিয়? পেন নিপিন্ধি কি লেংটা হৈ থাকিম নেকি? লেংটা চোৰৰ কথা মনত পেলাই নিদিবি আকৌ, কথা বেয়া হৈ যাব। কিয়? লেংটা চোৰেনো কি কৰিলে তোমাক? কি কৰিলে মানে? হস্ত অস্ত কৰিলে নষ্ট, এতিয়া আছো ভুগি কষ্ট। কি? কিহৰ ৰাস্তা নষ্ট কৰিলে হে? প্ৰকাণ্ড প্ৰকাণ্ড বন্ধ কৰিলে ভণ্ড, তাক পালেই দিম মই এতিয়া দণ্ড। কি দণ্ড? ইমান ডাঙৰ ভুল কৰিলে নেহি? ভুল কৰা নাই সি, অপৰাধ কৰিছে, মহা অপৰাধ। পিছে লেংটা চোৰ বোলাটো কোন হয় অ সেইটো? কোন হয় নহয়, মই নিজে আছিলো হে। নাটকৰ পাৰ এটা মনত পৰি গল। মানে কি তই নাটকৰ ডাইলগ মাৰি আছিলি? ইয়াহ, সৰু দিনৰে কথা মনত পৰিলে নিজকে কিবা সিংহ সিংহ লাগি যায়। লেংটা চোৰক এনেকুৱা গালি দিছো ন মই, লেংটা হৈ দৌৰিব লগা হৈছে সি। ৱাহ, কি মজা আছিল সেই দিনবোৰ। পিছে লেংটা চোৰ কোন আছিলে? মই নিজে আছিলো। তইতো তাক গালিহে দিছিলি। গালিওতো দিছো, ডাবুল পাঠ কৰিছো ন। তেতিয়াহ'লে তুমিচোন এজন মহানায়কেই হয়। এতিয়া নহয় দে, সৰুতে আছিলো আৰু অলপ চলপ। কিয়? এতিয়াওতো কৰিব পাৰিবি না। নোৱাৰি দেই, সৰুতে কিবা লাজ নাই বুলিহে কৰিছিলো। এতিয়া কি লাজ লাগে নেকি? দেবি নেকি কি? লাজ? হুম, নেদিয় যদি মই তোক দি দিছো। পাছফালে দুজনী ছোৱালী আহি আছে আৰু তোমাৰ পেণ্টটো ফাটি আছে, পলা। কি কবি আৰু, ইয়াৰ জিন্দাগীত এতিয়াও নাটক চলি আছে। যোৱাবাৰ তুমি বহুত মজা এক্টিং কৰিছা দেই, আজি ফালি দিব লাগিব দেই কিন্তু। কিয়? লাইভ চলি আছে ন। ফেচবুকত কৰিছ নেকি? ফেচবুকত নহয়, তোমাৰ বুকত কৈছো। মোৰ বুকত? হয়, ইউবুক মানে ইউটিউবত কৰিছো না। ইউটিউবত মানে? তুমি ইউটিউবত নেকি? দস্তুৰ মত হয় বুলি ক'ব পাৰো আৰু। এতিয়া কুৱেশ্যন সুধিবি নেকি মোক? নাই, ভাত খাবলৈ মাতিছো ন, অলপ পিছত ভাত আহিব, খাবি আৰু। খাৱা আহিব নেকি? এই স্পেচিয়েল কিবা আছে নেকি? আহিবতো, এই কেমেৰা ফালে চাই থাক, সেইফালৰ পৰা ওলাই আহিব। নটংকি চালা, খানা খাবলৈ মাতিছোতো। মানে নাহে। দে হ'ব দে, খানা কৰাৰ পাছত পাতিবি। এতিয়া ক, মই তোমাক ভাল পাওঁ। ভাল পাওঁ তই কি বুজাব বিচাৰিছে? কিমান ভাল পোৱা তাৰ ওপৰত ডিপেণ্ড কৰিব না। ধৰি ল ইমানখিনি ভাল পাওঁ, এতিয়া ক কি বুজাব বিচাৰিছে? সেইটো হ'ব তাৎক্ষণিক পৰিসীমাবিহীন মিছা প্ৰেম। কেনেকে হ'ব হে? তৎক্ষণাত তুমি কৈ দিলা ন। আৰু ইমানখিনি প্ৰেমত কিমান হাৱা সোমাইছে আমি ক'ব নোৱাৰিম ন। গতিকে ইয়াৰতো কোনো সীমা নাই। 3 নম্বৰতে তুমিতো মোক ভাল পাবা, সেইটোতো কেতিয়াও হ'ব নোৱাৰে ন। গতিকে তাৎক্ষণিক পৰিসীমাবিহীন মিছা প্ৰেমটো হ'ব না সেইটো। ভগৱতীকে কৈছ যদিও কিন্তু উত্তৰটো টুইট আছে দেই। তোমাৰ মাথাত গোবৰা থাকিলেও কিন্তু খোপাটোত যে মাল আছে সেইটো খাপাং দেই। ইনচাল্ট কৰিছ? তক মই ইনচাল্ট কৰিছো, আউটচাল্টে কৰিছো। খোপাটোতো দিমাগৰ বাহিৰত আছে ন। হ'ব তেতিয়াহ'লে মই যাওঁ আৰু। ৰবা এই ধেমালি কৰিছো। এতিয়া কোৱাচোন, জানো দে, হ'ব দে, ভাল দে, ইয়াত কি দে মানে কি খোজাৰ কথা কৈছে? মানে দে বুলি কি খুজিছে? কোনে খুজিছে? যিজনে সুধিছে কি খুজিছে? কিয় খুজিছে? সেইটো মই নাজানিম নহয়, কিবা এটা কাৰণত খুজিছে বুলি ধৰিলো আৰু। তেতিয়াহ'লে শুনা। কোৱা। জানো দে মানে জানুৰ বাৰ্থডে কথা কৈছে। হ'ব দে মানেতো সেইটো। জানুৰ এদিন বাৰ্থডে হ'বই না। ভাল দে মানে জানুৰ বাৰ্থডে আছে, তাৰ কাৰণেতো সেইটো ভাল দে হ'বই না। সেইকাৰণেতো কৈছে। তেতিয়াহ'লে কচোন, জানো মইও জানো, ইয়াত কি জনাৰ কথা কৈছে? কিবা এটা জানিবলৈ চেষ্টা কৰাৰ কথা কৈছে। হয় নেকি? হয়তো আকৌ, বেছি জানো বুলি কোৱা মানুহে একো নাজানে না। এতিয়া তোমাৰ কথাকে ধৰাচোন, তুমি জানো বুলি নিজকে বাহাদুৰি মাৰি আমাক কুৱেশ্যন বিলাক সোধা ন। কি তাৰ মানে আমি একো নাজানো নেকি? জানিলে কি আমাক কিয় সুধিবি? কিমান মানুহে জানে সেইটো জানিবৰ কাৰণে আমি চাৰ্ভেহে কৰো। কিন্তু তুমি একো যে নাজানা সেইটো খাপাং। আজিৰ ইণ্টাৰভিউত প্ৰমাণটো হৈ গ'ল। সন্মান কৰিব নাজানা মানুহ তই। প্ৰমাণটো কেনেকৈ বুজি পালি? তাৰ প্ৰমাণ কৰি দেখুওৱা। একো সন্মান কৰিব লাগে নেকি? তোমাৰ মূৰত থকা খোপাটো জিন্দাবাদ।